আমি অসমীয়া নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এই বিধেয়কখন আচলতে কি আমি জনা দৰকাৰ। বিজেপি চৰকাৰে কৈ আছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ জৰিয়তে আমি সময়সীমা বান্ধি দিছোঁ। যদিহে আপুনি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016খন অধ্যয়ন কৰে তেতিয়াহ'লে আপুনি দেখা পাব মূল যিখন বিধেয়ক সেই বিধেয়কত কিন্তু কোনো এটা ক্ষেত্ৰতে 2014 চন লিখা নাই। লিখা আছে এখন গেজেটেড নটিফিকেশ্যনত, সেইটো কিন্তু IPS বিষয়া এজনে তেওঁলোকৰ নিজৰ ইচ্ছা অনুসৰি সেইটো সলনি কৰি আনলিমিটেড অফাৰ কৰি দিব পাৰে বাংলাদেশীসকললৈ। সেইকাৰণে আমি অসমীয়াসকলে আজি বাংলাদেশীৰ প্ৰতি যি দৰদ দেখুৱাইছে, বাংলাদেশীৰ প্ৰতি যি মৰম জাতিদ্ৰোহী বুলি ক'বলৈ কুণ্ঠাবোধ নকৰোঁ। কাৰণ আমি অসমীয়া, কাৰণ আমি আমাৰ গাত লাচিতৰ তেজ আৰু থাকিব, সদায় থাকিব। যেতিয়ালৈকে অসমীয়া যুৱক যুৱতীসকলে মাৰ বান্ধি ওলাই নাহিব তেতিয়ালৈকে কিন্তু এনেকুৱা ধৰণৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু আনিয়েই থাকিব। সেইকাৰণে আজি আমি এই মঞ্চত প্ৰতিজ্ঞাবদ্ধ হওঁ যে এনেকুৱা যিমান খিলঞ্জীয়া অসমীয়া বিৰোধী বিধেয়ক আহিব প্ৰতিখন বিধেয়কৰে দেহত শেষ বিন্দু ৰক্ত থকালৈকে আমি বিৰোধিতা কৰি যাম আৰু যাম। মই এটা কথা ক'ব বিচাৰিছোঁ যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যদি গৃহীত হয় কিবা এটা কাৰণত তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া অসমীয়াৰ কি বিপদাপন্ন হ'ব। আজি আমি সকলো খিলঞ্জীয়া অসমীয়াই আমাৰ অসমৰ জাতীয় সংগীত কি গাওঁ? অ মোৰ আপোনাৰ দেশ, অ মোৰ চিকুনিৰ দেশ। যদি নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰা নহয় তেতিয়াহ'লে আজিৰ অসমীয়াই কিন্তু ভৱিষ্যতে গাব লাগিব সোণাৰ বাংলা আমি তোমাকে ভালোবাসি। আমি অসমীয়াই এনেকুৱা হ'ব দিন নেকি চুৱা চেলেকা কিছুমানে, ৰাজনীতিৰ ধৰ্মান্ধতা কিছুমানে, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঁঠু লোৱা কিছুমানে বদন বৰফুকনৰ ৰূপ লৈ যি জাতিটোক নিষেধ কৰাৰ ষড়যন্ত্ৰ কৰিছে সেই ষড়যন্ত্ৰক আমি তীব্ৰ ধিক্কাৰ দিছোঁ আৰু লগতে সেই ষড়যন্ত্ৰক আমি কেতিয়াও অসমীয়া হিচাপে মানি নলওঁ। কোনোবাই ক'ব পাৰে বাই বাই আছাম দেশ, ৱেলকাম বাংলাদেশ, কিন্তু আমি সদায় কৈ থাকিম বাই বাই বাংলাদেশ, ৱেলকাম আছাম দেশ। আমি কম নে নকম? তো নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আমি এনেকুৱাভাৱে প্ৰতিবাদ কৰিম যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে বাধ্য হৈ এই বিধেয়কখন সংসদৰ মজিয়াৰ পৰা বাতিল কৰি অসমৰ খিলঞ্জীয়া অসমৰ ভৱিষ্যত স্বাৰ্থ সুৰক্ষিত নকৰিব তেতিয়ালৈকে আমি এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ আমি বিপক্ষে বিৰোধিতা কৰি আমি সদায় থিয় হৈ অসমীয়াই যদি মান খেদিব পাৰে, অসমীয়াই যদি ইংৰাজ খেদিব পাৰে, তাৰ মাজত খেদি দৌৰাই খেদিব পাৰে। জয় আই অসম। আমি অসমীয়া নহওঁ দুখীয়া, নাছিলো দুখীয়া, কেতিয়াও দুখীয়া নহওঁ।